Be new song. भोसड़ी वाला कौन गाया था बे ऐसा गीत गजब बेइज्जती है চৰাই পাখি যিমান দীঘল হয় ন সিমান দূৰলৈ উৰিব পাৰে কিন্তু এইকেইদিন দেখিছো যে এজনী সৰু চৰাই বহুত দূৰলৈ উৰিব বিচাৰিছে হয় মই এইকে কৈছো কাৰণ এই হ'ল আমাৰ অসমৰ টপাৰ ইয়ে আমাৰ আসাম কা টপাৰ গাল আৰু তাই নিজে কন্ট্ৰোল কৰিব পৰা নাই যে মই এতিয়া কি কৰো হয় আমি জানো যে সকলোকে জন্মৰ পৰা এটা এটা নিজৰ প্ৰতিভা থাকে আৰু তাই প্ৰতিভা হ'ল পঢ়া প্ৰতিভা আৰু কিছুমানৰ বেলেগ বেলেগ প্ৰতিভা থাকে যেনেকৈ চানা হ'ল শৰ্ট ভিডিঅ' চুটি কাপোৰ পিন্ধি ভিডিঅ' বনোৱা প্ৰতিভা আমাৰ এইবোৰক যদি চানাক ভিডিঅ' বনোৱা যায় না নোৱাৰিব আৰু যদি চানাক এনেকৈ অসমৰ ভিতৰত টপাৰ কৰিবলৈ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰিব দিওঁ চানাই নোৱাৰিব চ' সেইবাবে মই কৈছোঁ যে পানীত থকা মাছ পানীতে থাকা বামত আহিবলৈ চেষ্টা নকৰিবা কেতিয়াবা মানুহে বুটলি খাই দিব পাৰে মাছটো কিন্তু আমি চাব লাগিব যে বানপানী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি ৰিলিফ দিছে যিটো এক্টিভ টাইপত তেখেতে ছাৰ্ভিচ দিছে আমাৰ জিলাখনৰ সকলো জেগাতে তেখেতে গৈছে আৰু তাৰ পাছত মিডলমেনবিলাকে কি কৰে সেইটো বেলেগ কথা কিন্তু এজ এ চিফ মিনিষ্টাৰ তেওঁ যিখিনি মানুহক ছাপৰ্ট কৰে মানুহক ৰেছপণ্ড কৰে সেইটো বহুত বেছি পজিটিভ চাইন হয় হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী হৈছে এবছৰহে হ'ল তেখেত মুখ্যমন্ত্ৰী আমি উচে কেহনে দেও অসমৰ ৰাজনীতিৰ বিষয় এতিয়া আমাৰ এই তুলনাত আমাৰ হিমু মামা হ'ল এইটো সৰু পোৱালি হৈ গ'ল না আমাৰ হিমু মামাৰ চিটটোক এইকে দিব লাগিছিল হয় নমস্কাৰ এটি বিশেষ ঘোষণা লৈ আহিছোঁ যে আপোনালোকৰ মাজলৈ বৰ্তমান ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ চিটটো সলনি আমাৰ এওঁক দিব লাগে কাৰণ আমাৰ এওঁ এয়া অসমখন ভালকৈ চলাব আমাৰ বানপানী সমস্যাবোৰ সমাধান কৰিব এওঁ আৰু সকলোকে এটা সকলোকে মানে আলোচনা দালি কিবা কিবি তেল নিমখ দিব আৰু মাথাউৰি বান্ধি দিব আমাৰ এই ওচৰত সকলোকে জনোৱা হয় যে আমাৰ এওঁক সকলোৱে বুদ্ধি জয়যুক্ত কৰক এই কাষতে কিনো কম আজি মই তোমাক নুকুকে গাইজ ভিডিঅ'টো কেৱল ধেমালিভাৱে বনোৱা হৈছিল আৰু একচুৱেলি তাই ইমান অহংকাৰ দেখাব নালাগিছিল যে অসমৰ টপা হ'লে বুলি এনেকৈ হিমন্ত বিশ্ব শৰ্মাক এনেকৈ ৰাজনীতিৰ বিষয়ে ক'ব নালাগিছিল পানী মাছ পানী দিয়া থাকিব লাগিছিল নে কি কোৱা গাইজ তো গাইজ আজি ইমানতেই সামৰিলোঁ আকৌ তাই ভিডিঅ'ৰে লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ এৰিলোঁ বাই অসম